Abba Krishna, এইবেলি আৰু দেই। ইমান দিনৰ মনৰ আশা এটা পূৰণ হ'ল আৰু মোৰ। এতিয়া বৰ বেলেগলৈ ফটো মাৰিবলৈ নগ'লেও হ'ব। ঘৰতে ইমান ধুনীয়া ধুনীয়া ফুল লগালোহি মই। আইঅ দেহি, ইছৰাম চেলিয়ে কৰিব নোৱাৰা কাম কি আছে বাৰু। এইফালে চাবানে নে সেইফালে চাবা? মজা লাগিছে দেই। বেলেগ ভাল লাগিছে দেই। এইবেলি এনেকুৱা ফটো মাৰিম নহয়। আইঅ দেহি, ভাবিয়ে কিবা ভাল লাগি গৈছেগে মনটো। ৱাও, ইমান ধুনীয়া লাগিছে। অ' মা, যোৱাকালি যে আমি নাছিলোঁ মই আৰু মাইনামতি, আপুনি মানে এইবোৰে কৰি আছিলে ন? বা আপোনাক কিন্তু মানিছোঁ দেই। হাৰি নহয় পদ্মিনী, বুজিছানে? মই আকৌ কামে বনে বৰ চোকা। হেৰি, আমাৰ ঘৰত ল'ৰা নাছিলে নহয়, বুজিছানে? মইহে কাম কৰিব লাগে। মই বজাৰ কৰিবলৈ যাওঁ, চব্জি খেতি লগাওঁ, আৰু মই নকৰা কামেই নাছিলে। সেইকাৰণে আমাৰ আই বোপাই কয়, চেৰেলি, আমাৰ চেৰেলিজনী আকৌ একদম হাইলাক লক্ষিমী আকৌ দেই, এনেকৈহে কয় আকৌ, বুজিছানে? হয়তো আকৌ ইমান ধুনীয়াকৈ আপুনি এদিনতে ইমান ধুনীয়া ফুলৰ গাৰ্ডেন এখন বনাই দিলে, ইমান ধুনীয়া লাগিছে দেখিবলৈ আকৌ। ঠিকেই কয় আকৌ আপোনালোকৰ আইতাহঁতে। পদ্মিনী, নহয় বুজিছানে? তুমি যে কৈছা ফুলনি গুদাম, মই আকৌ ফুলনি গুদাম বনোৱা নাই নহয়। মই আকৌ ফুলনি বাৰিহে পাতিছোঁ। আৰু তুমি যে কৈছা গুদাম, সেয়া আকৌ দৰ্জা মাৰি থকা যে, সেয়াহে গুদাম আকৌ। হ'ব মা, গুদাম কোৱা নাই অ', ফুলনি গাৰ্ডেন বুলি কৈছোঁ, মানে বাগান, ফুলৰ বাগান। তেৰি, আপুনি হৈছে ভাল জমনি আৰু দেই। সেইটোহে কথা। মই আকৌ বৰ আকৰি দেই। বুজিছানে পদ্মিনী, আমাৰ আকৌ মইনামতীয়ে এইবোৰ কৰি ভাল নাপায়। পিছে তাই ক'ত আছে ন? তাই গা ধুব গৈছে। বাবা, মই আপোনাক ফটো মাৰি দিম দেই, আপুনি মানে সেইফালে ফুলৰ ফালে চাই থাকিব আৰু দেই। হয় নেকি? মই আকৌ ভালেই পাওঁ ন। মই মানে ফুললৈ চাই থাকিম মানে আৰু দেই, মানে ফুললৈ চোৱা নিচিনা কৰিম আৰু। তুমি মোক তেতিয়া একদম ঘপককৈ ফটো এখন মাৰি দিবা দেই। হ'ব মা, মাৰি দিম ৰ'বক, মই অকণ পিছলৈ গৈছোঁ দেই, আপুনি এতিয়া প'জ দিব। বমা ৰেডি, প'জ দিয়ক। আছেনে এনেকৈ? বঢ়িয়া। এইবাৰ আপুনি তললৈ চাই দিয়ক। ই মজা। নহয় পদ্মিনী, আমাৰ মইনামাটি ভাগৰ কুৰ্তি এটা পিন্ধি আহোঁ নি বাৰু? মানে চাদৰ মেখেলা পিন্ধি মানে প'জ দিবলৈ বৰ দিগদাৰ হয় যে, আৰু তাই এতিয়া মায়ে, এনেও তাই বহুত দেৰি লাগেগৈ, সেইকাৰণে বোলো তাই কুৰ্তি এটাকে পিন্ধি আহোঁগৈ দেই মই। হ'ব যাওক, সোনকালে পিন্ধি আহোঁগৈ যাওক। বমাজনী যে এতিয়া যে মইনামতী কুৰ্তি পিন্ধি আহি পেলাই কি প'জ দিব ভগৱানে জানে আৰু। আৰে বা, আপোনাকচোন একেবাৰে মইনামতীৰ নিচিনা লাগিছে। বা, ধুনীয়া লাগিছে দেই। নহয় পদ্মিনী, বুজিছানে? আমাৰ আকৌ মাকচাহে জীয়েকল আকৌ। মায়ে আকৌ নাচিম, তুমি মোক ভিডিঅ' এটা বনাই দিবা দেই। মামা, নতুনকৈ এটা হিন্দী গান ওলাইছে দেই, তেৰি পতলি কমৰ মে মটকা ভাৰী, এইটো আপোনাক লগাই দিছোঁ দেই, আপুনি নাচিব হা। হয় নি? ঠিক আছে, মই আকৌ ভালেই পাওঁ বুজিছা। ৰেডি দেই, মই গানটো লগাই দিছোঁ। তেৰি পতলি কমৰ মে মটকা ভাৰী ফুট যাবেগা, ৰে থোड़ी हलवे घुंघरू टूट जावेगा। বঢ়িয়া নাছিলে দেই বমা। বুজিছানে পদ্মিনী, এনেকৈ ফটো এটা মাৰি দিয়া মোক। বমা, মাৰিছোঁ, আপুনি এনেকৈ থাকক হা। বমা, এইটো আকৌ কেনেকুৱা প'জ? পিছতকে ক'ব বা, আগতে ফটোখন মাৰি লোৱা। বমা, হ'ব নেকি আজিলৈ? মইনামতি আহিলে আকৌ পিছত গালি পাৰিব। আপুনি যাওক সোনকালে, তাই কুৰ্তিটো সলাই লগে যাওক সোনকালে। হয়তো আকৌ, মই আকৌ ফটো মাৰোঁতে পাহৰিয়ে গৈছিলোঁ মইনামতিৰ কথা। বুজিছানে পদ্মিনী, মই সোনকালে সলাই লওঁগৈ দেই। ফটোখিনি আকৌ মোক সোনকালে দিবা আকৌ তুমি দেই।
ভগৱান এনেকুৱাও পোজ দিয়ে দে মানুহে তেৰি কি মই বিদ্যা হাঁহি বহুত কষ্ট কৰি খাইছোঁ দেই সেইকাৰণে মনামতি খং উঠে আকৌ বমাব জমনি আৰু দেই পিছে যি নহওক বমাক বৰ মৰম লাগে দেই হেৰি সেই ময়ো এটা কাম কৰোঁ তাৰপিছতে ময়ো ভিডিঅ' এটা বনাই লওঁ নালাগে ক'ব থাকিব দিয়া তোমাৰে মৰম তোমাৰ ভাল পোৱা চলাহী কথা দুদিনৰ বেথা জুমি 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 চালো তোমাকে দেখা পালো এই ধুনীয়াকৈ হাঁহি দিতে কমিয়ে গ'লো ঐ তোক যে মই অথনিৰ পৰা মাতি আছিলোঁ শুনা নাছিলি নেকি নাইতো তোৰ মাতেই অহা নাই আকৌ হয়নে মোক এৰি অকলে অকলে ভিডিঅ' কৰি আছে ন সেই নাই এই দুটা গান গাইছিলোঁহে হেৰি তই আহি মাজতে ডিষ্টাৰ্ব দি দিলি আকৌ তোৰ কথা মই ভালকৈ জানো পদ্মিনী হেৰি ব'ল এতিয়া মায়ে ৰুটি খাবলৈ মাতিছে অঁ ব'ল গৈছোঁ এই মইনামতী এজনী যে এনি টাইম খঙেই উঠি থাকে বাৰু বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ